গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ আপোনালোকৰ সকলোৱে ভাল। আমি এতিয়া চিকাৰী ঘাটলৈ আহিলোঁ নতুন বছৰ বুলি। এয়া আমি দলং পাৰ হ'বলৈ আহিছোঁ। দলংখন বোলে ভাগিলে, সেইটো কাৰণে মানুহবোৰ জাম হৈ আছে। নতুন বছৰত কোন কোন ক'ত ফুৰিবলৈ গৈছিলে কমেণ্ট এটা কৰিব। আমাৰ মানুহবোৰ আমি এবাৰ প্ৰথম আহিছোঁ। ভিডিঅ'টো ভালকৈ কৰিব পৰা নহ'লে, তথাপিও ভিডিঅ'টো চাই যদি ভাল পালে আপোনালোকে ভিডিঅ'টো লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব আৰু নেক্সট ভিডিঅ'ত লগ পাই আছোঁ।